এই মুহূৰ্তত কি ক'ব? হয়, আজি আমি বাগানপাৰা ব্লক কমিটি BPF-ৰ নিৰ্বাচনী যিটো স্টিয়াৰিং কমিটি, সেই স্টিয়াৰিং কমিটি মূল কমিটি আমি আজি উদ্বোধন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ এই কাৰ্যালয়ৰ যোগেদি আমাৰ আগন্তুক BTC নিৰ্বাচন আমি খুব সুন্দৰকৈ পৰিচালনা কৰিব পাৰিম। এই বিশ্বাস ৰাখি আজি আমি সকলোৱে ইয়াত সমবেত হৈছোঁ আৰু আশা ৰাখি আমি লগতে এই কাৰ্যালয়ৰ যোগেদি আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আমি কৰি যাব পাৰিম। মই আগতে বাৰে বাৰে কৈ আহিছোঁ, আমি বাগানপাৰা সমষ্টিত এইবেলি আমি ঠিক তেনেকৈ প্ৰতিদ্বন্দ্বী বুলি আমাৰ চকুত আমাৰ দৃষ্টিত এতিয়ালৈকে পৰা নাই। হয়, কিছু হয়তো প্ৰতিদ্বন্দ্বী বুলি নকওঁ, কিন্তু ছেকেণ্ড পজিশ্যনত হয়তো BJP আহিব পাৰি বুলি আমি আশাবাদী। আমাৰ বিশ্বাস BJP ছেকেণ্ড পজিশ্যন পাব আৰু UPPL হয়তো থাৰ্ড পজিশ্যন পাব। সেইখিনি আমি আমাৰ দলীয় কৰ্তৃত্ব বা আমাৰ বিভিন্ন প্ৰাইমাৰী যিখিনি সমীক্ষা, সেইমতে আমি প্ৰায় 28,000-ৰ ওপৰত আমি ভোট পাম আৰু আমাৰ সমীক্ষা মতে BJP 18,000 সীমাবদ্ধ থাকিব আৰু UPPL খুব বেছি 13,000 ভোট পাব পাৰে। এই মুহূৰ্তত কি ক'ব? হয়, আজি আমি বাগানপাৰা ব্লক কমিটি BPF-ৰ নিৰ্বাচনী যিটো স্টিয়াৰিং কমিটি, সেই স্টিয়াৰিং কমিটি মূল কমিটি আমি আজি উদ্বোধন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ এই কাৰ্যালয়ৰ যোগেদি আমাৰ আগন্তুক BTC নিৰ্বাচন আমি খুব সুন্দৰকৈ পৰিচালনা কৰিব পাৰিম। এই বিশ্বাস ৰাখি আজি আমি সকলোৱে ইয়াত সমবেত হৈছোঁ আৰু আশা ৰাখি আমি লগতে এই কাৰ্যালয়ৰ যোগেদি আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আমি কৰি যাব পাৰিম। মই আগতে বাৰে বাৰে কৈ আহিছোঁ, আমি বাগানপাৰা সমষ্টিত এইবেলি আমি ঠিক তেনেকৈ প্ৰতিদ্বন্দ্বী বুলি আমাৰ চকুত আমাৰ দৃষ্টিত এতিয়ালৈকে পৰা নাই। হয়, কিছু হয়তো প্ৰতিদ্বন্দ্বী বুলি নকওঁ, কিন্তু ছেকেণ্ড পজিশ্যনত হয়তো BJP আহিব পাৰি বুলি আমি আশাবাদী। আমাৰ বিশ্বাস BJP ছেকেণ্ড পজিশ্যন পাব আৰু UPPL হয়তো থাৰ্ড পজিশ্যন পাব। সেইখিনি আমি আমাৰ দলীয় কৰ্তৃত্ব বা আমাৰ বিভিন্ন প্ৰাইমাৰী যিখিনি সমীক্ষা, সেইমতে আমি প্ৰায় 28,000-ৰ ওপৰত আমি ভোট পাম আৰু আমাৰ সমীক্ষা মতে BJP 18,000 সীমাবদ্ধ থাকিব আৰু UPPL খুব বেছি 13,000 ভোট পাব পাৰে।